বিশ্ববিখ্যাত কাবা শ্বৰীফৰ ভিতৰত আছে এটা অদ্ভুত ধৰণৰ বাকচ কি এনেকুৱা আচৰিত সামগ্ৰী আছে বাকচটোৰ ভিতৰত মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ স্থান কাবা শ্বৰীফৰ ভিতৰত কি এনেকুৱা বস্তু আছে যাৰ বাবে সকলো সময়তে বন্ধ থাকে সোণেৰে বনোৱা এই দুৱাৰখন কোটি কোটি ইছলাম ধৰ্মীয় মানুহে হজ কৰিবলৈ যোৱাৰ পিছতো সৌভাগ্য নহয় ইয়াৰ ভিতৰত কি আছে সেয়া এবাৰ চাবলৈ আপুনি প্ৰথমে ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে কাবা শ্বৰীফ ইছলাম ধৰ্মী লোকসকলৰ বাবে পৃথিৱীৰ আটাইতকৈ পবিত্ৰ স্থান প্ৰতি বছৰে লাখ লাখ মুছলমান লোকে আল্লাহৰ গৃহ পৰিক্ৰমা কৰিবলৈ মক্কালৈ ভ্ৰমণ কৰে মুছলমানসকলৰ পৃথিৱীৰ আটাইতকৈ সন্মানীয় ঘৰখনৰ দুৱাৰ সদায় বন্ধ থাকে সেই কাৰণেই সাধাৰণ মানুহে মক্কালৈ গলেও কাবা শ্বৰীফৰ ভিতৰভাগ চোৱাৰ সৌভাগ্য নাপায় কাবা শ্বৰীফৰ ভিতৰত এটা বুকু আছে যি হৈছে পৃথিৱীৰ আটাইতকৈ সন্মানীয় ঘৰ যাৰ সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ সুবাস আছে দেৱালত কিছুমান মখমলৰ টাৱেলো আছে এইবোৰ পবিত্ৰ কাবা মচিবলৈ ব্যৱহাৰ কৰা হয় এই সন্মানীয় ঘৰটোৰ ভিতৰত বিভিন্ন যুগৰ কিছুমান প্ৰাচীন আৰু পৰম্পৰাগত মখালো আছে ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন দেশৰ ৰজা আৰু ৰজাসকলে তেওঁলোকৰ পবিত্ৰ কাবা শ্বৰীফৰ বাবে উপহাৰ হিচাপে দিছিল এই আটাইতকৈ পবিত্ৰ ঘৰটোৰ ভিতৰত সোঁফালে এটা দুৱাৰ আছে যিটো সোণেৰে নিৰ্মিত ইয়াৰ নাম বাবুত তাওবা যাৰ অৰ্থ হৈছে বাংলা ভাষাত অনুতাপৰ দুৱাৰ কাবা শ্বৰীফৰ ছাদলৈ যাবলৈ এই দুৱাৰৰ মাজেৰে চিৰিলৈ যোৱাৰ এটা ব্যৱস্থা আছে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল কোঠাটোত দেৱালৰ ওপৰৰ অংশত সেউজীয়া ৰেচমৰ কাপোৰ আছে পবিত্ৰ কুৰাণৰ বিভিন্ন শ্লোক এই কাপোৰবোৰত সোণৰ জৰিয়তে অংকন কৰা হৈছে ৰেচমৰ কাপোৰবোৰ প্ৰতি 3 বছৰত সলনি কৰা হয় কাবা শ্বৰীফৰ মজিয়া আৰু দেৱালবোৰ মূল্যৱান মাৰ্বল শিলৰ সৈতে মোজাইক ইয়াৰ উপৰিও মাৰ্বল শিলৰ 3টা ফলক আছে এটা দুৱাৰৰ সোঁফালে পূব দেৱালত দ্বিতীয়টো উত্তৰ ফালৰ দেৱালত আৰু তৃতীয়টো শেষ পশ্চিম ফালৰ দেৱালত আছে 3টা কাঠৰ স্তম্ভই কাবা শ্বৰীফৰ ছাল ধৰি ৰাখে প্ৰতিটো স্তম্ভৰ ব্যাস 44 সেণ্টিমিটাৰ অৱশ্যে সাধাৰণ ঘৰৰ দৰে কাবা শ্বৰীফত এটা নহয় দুটা ছাল আছে পবিত্ৰ কাবাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল ইয়াৰ ভিতৰত কোনো বৈদ্যুতিক পোহৰ প্ৰণালী নাই কাবাত আনকি খিৰিকীও নাই প্ৰৱেশ কৰিবলৈ মাত্ৰ এটা দুৱাৰ আছে এই দুৱাৰখন সাধাৰণতে গোটেই বছৰটো বন্ধ থাকে যেতিয়া মুছলমান বিশ্বৰ এজন প্ৰভাৱশালী ব্যক্তি মক্কালৈ যায় ইয়াক চৰকাৰী অনুমতিত তেওঁৰ সন্মানত মুকলি কৰা হয় পৰিষ্কাৰ কৰাৰ বাবে দুৱাৰখন বছৰত দুবাৰকৈ খোলা হয় পবিত্ৰ কাবা শ্বৰীফ পৰিষ্কাৰ কৰাৰ বাবে প্ৰথমে দুৱাৰৰ সৈতে এটা বিশেষ চিৰি সংলগ্ন কৰা হয় তাৰ পিছত সকলোৱে শাৰীত প্ৰৱেশ কৰিলে দুৱাৰখন কেৱল 2 ঘণ্টাৰ বাবে খোলা থাকে সেই সময়ত বিশেষ সুৰক্ষা বাহিনীৰ সদস্যসকল কাবাৰ চাৰিওফালে নিয়োজিত আছিল সাধাৰণতে জামজাম পানী বিশুদ্ধ গোলাপৰ পানী উচ্চ মানদণ্ডৰ সুগন্ধি ওড আৰু কস্তুৰী কাবা পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় প্ৰথমে গোলাপৰ সুগন্ধি জামজাম পানী মজিয়াত ঢালি দিয়া হয় তাৰ পিছত ইয়াক হাতৰ পানীৰে খালি হাতেৰে পৰিষ্কাৰ কৰা হয় অৱশেষত বেৰ আৰু মজিয়াকো মচি পেলোৱা হয় কোমল বগা কাপোৰ আৰু উচ্চ মানদণ্ডৰ কলাৰে নিউজ ডেস্ক ৰিপৰ্ট এনি ফাৰ্ষ্ট